নমস্কাৰ আজি অনুভৱৰ দুখাৰী কৈ যাওঁ এষাৰ কথা আছিল চকুৰ আঁতৰ হলে মনৰ আঁতৰ হয় কিন্তু হয় জানো এতিয়া চাগে নহয় কিয় জানেনে আগতে আছিল যোগাযোগৰ মাধ্যম কেৱল চিঠি পত্ৰ আৰু যাতায়াত আছিল বিৰাট কষ্টকৰ হেয়ে মনত পৰিলেও মনতে ৰৈ গৈছিল কিন্তু এতিয়া তেনে নহয় মন কৰিলেই চন আপুনি যেতিয়াই বিচাৰে মোবাইলটো উলিয়াই কথা পাতিব পাৰে লগতে কৰিব পাৰে ভিডিঅ' কল আৰু যাব বিচাৰিলে পাব্লিক ট্ৰান্সপোৰ্ট হোক প্ৰাইভেট হোক হাউতকৈ যাব পাৰে আপুনি মাথো এতিয়া বাঢ়িছে মানুহৰ ব্যস্ততা সময় বিৰাট তাকৰ আপোনজনক মনত পেলাবলৈ সময় বৰ তাকৰ আহকচোন অলপ সময় উলিয়াই আপোন তথা চিনাকি মানুহখিনিক মনত কৰোঁ খবৰ এটা লওঁ ফোন কৰি অথবা কেতিয়াবা লগ কৰোঁ সম্পৰ্কবোৰ যাতে হেৰাই নাযায় যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ মাজত আৰু এবাৰ হাঁহি মুখে কওঁ চকুৰ আঁতৰ হ'লেও মনৰ আঁতৰ নহয় ধন্যবাদ